সকলোকে সুপ্ৰভাত জনালো আৰু আজি সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি আমি গৈ আছো বৰ্তমান পিকনিক খাবলৈ এইফালে দেখাই দে পিকনিক এইখিনি আমি গৈ থাকিম আৰু বেটি বেয়া পোৱা নেকি আমি সববোৰ গৈ আছো পিকনিক খাবলৈ আপোনালোকেও ধুনীয়াকৈ এনজয় কৰক আজিৰ দিনটো পুৰণাখিনি পাহৰি যাওক যিখিনি বেয়া আছিলে ভালখিনি লওক আৰু বেয়াখিনি পাহৰি যাওক আৰু আজিৰ পৰা নতুন এটা আশা লৈ নতুন এটা সপোন বুকুত বান্ধি আগবাঢ়ি যাওঁ আৰু বহুত বহুত শুভেচ্ছা সকলোলৈকে থাকিলে আৰু এতিয়া গৈ আছোঁ আমি পিকনিক খাবলৈ বুলি অকল ঘৰৰ ফেমিলি মানে গোটেইখিনিও নাই কেইটামান পৰিয়ালহে আহিছোঁ সকলোখিনি আহিব পৰা নাই সেইকেইটা একদম মানে চুকত বহি লৈছে তাহাঁতি উঠিবলৈ মন নাই মানে যিহেতু আৰু এতিয়া ব'লক তেন্তে লৈ যাওঁ পিকনিক স্থলীলৈ ইয়াতে আমি টিকেট ল'ব লাগিব মানে এখন গাড়ীৰ পৰা 100 ৰুপিজকৈ লৈছে সৰু গাড়ী আৰু সেয়েহে আমাৰ দুখন গাড়ী 200 টকা দিবলগীয়া হৈছে আৰু ইয়াতে মানে এণ্ট্ৰি কৰিব লাগে আৰু এণ্ট্ৰি কৰিহে ভিতৰত যাব পাৰি আৰু এতিয়া আমি এণ্ট্ৰি কৰি ল'লোঁ এতিয়া ভিতৰত গৈ থাকোঁ ব'লক ভিতৰলৈ যাম জেগা অকণ ভালকৈ
চাই ল'ব লাগিব যিহেতু আমি ল'ৰা ছোৱালী লৈ আহিছোঁ সেয়েহে ভিতৰলৈ যাওঁ ব'লক আৰু ভালকৈ জেগাটুকুৰা চাই লওঁগৈ পিকনিক জেগা পুৰা ভৰ্তি গাড়ী পুৰা লাইন তাত এই আমাৰ গাড়ী পাই গ'লি এইখন মইতো ভিতৰৰ পৰা ওলোৱাই নাই পিকনিকৰ লোকৰ আমি আহিছোঁহে পিকনিক ৱাও আহি আছোঁ বৰ্তমান পিকনিকৰ জেগাটো চইচ কৰিবৰ কাৰণে আৰু কিন্তু মানুহ ভৰ্তি ইয়াত চাওক গোটেইখন মানুহেই মানুহ ক'ত খাব ভাতে চাতে পেলাই এইখনে ভাল লাগে এইকণতে ভাল মানে চাফা এইকণে চাফা দেখোন এইকণ চাফা বগা লিখা দেখিছো নাই হয় না শুকানখিনি যায় নি এই চুকলে পিনে ভাল নেকি অকল ৰ'দ পৰা হ'লে বন্ধ কৰি দিছোঁ নাই কৰা কমালে নাই চোৱা এইটো কমিলে নাই চোৱাচোন ভালো তোমাৰ হেৰি দি ধনিয়া পাত হেৰি দি নেখাই নি আকৌ চবে ভাজি পোৱালি কেইটা ভাজি খাব এইকেইটাক ভাজি দিয়া যদি হেৰি কৰে হেৰি কয় আমাৰ বেটাই নেখায় নেকি এইবিলাকেও ভাজিয়ে খাব চাগে বেটিৰ কথা নাজানো মাইনা বেটিয়ে কেনেকৈ খাব চিলিণ্ডাৰ নিব লাগিব ল'ৰালৈকে চিনি খাই ল'ব যে শক্তি হ'ব পিঠিতে উঠাই দিলে হ'ল হাই হৈছিলে জ্বলিছে তেল পৰিব তোমাৰ যিকোনো এটা কৰা আমাৰ মানুহজনৰ ইমানেই ভয় মোৰ মানুহজনৰ তাৰমানে গাত তেল পৰে বুলি চিঞৰ বাখৰ কৰি আছে বুজিছে নাই তেল পৰিবগৈ গাত ইয়াতো পিকনিকত তেনেকৈ চব একেলগে খায় ঢোলটো কেলৈ আনিলে বজক কি লাগে এজনী বহি আছে হাই
আহি পাই একদম পূৰা লাগি গৈছে চব ঘৰৰ সকলোবিলাক বৌয়ে সেয়া মানে আলু ক'ত পিঁয়াজ ক'ত এইবোৰ সুধি সুধি মানে তেওঁ কামত লাগি গৈছে আৰু ময়ো সেইফালে ৰন্ধা বঢ়া কৰাত লাগি যাওঁ কিছুমানে খৰিত বনাইছে কাৰণে খৰি কঢ়িয়াই আছে আৰু আমি কিন্তু গেছ লৈ গৈছিলোঁ ঘৰৰ পৰা কিন্তু খৰিত বনাই পেলাই খোৱাৰ আমেজেই বেলেগ একদম লগতে চাওকচোন খোৱাৰ কোনো চিনাকি নাই সকলো যেন চিনাকি মানুহৰ দৰে মিলিজুলি সকলোৱে মানে ওপৰত অলপ পাহাৰৰ ওপৰত অলপ তলত অলপ মানে জেগা নাইকিয়াকৈ মানে সকলোবিলাক বহি মানে এনেকৈ মিলা প্ৰীতি সকলোৱে খানা খাবলৈ বুলি আহিছে আজি মিলিজুলি এসাঁজ খাবলৈ বুলি আহিছে বহুত দূৰ দূৰণি জেগাৰ পৰা আহিছে ইয়ালৈ চাবলৈ আপোনালোকো আহিব এপাক চাই যাবহি ইমান ধুনীয়া চুকাফা উদ্যানৰ ভিতৰখন আৰু পাহাৰৰ তলত মানে এয়া আমি আছোঁ আৰু সেইফালে বৈ সেয়া কাম কৰি আছে কটাত লাগি গৈছে মানে আৰু এইফালে এয়া মই বনাবৰ কাৰণে মোক চব বস্তু ৰেডি কৰি দিছে আৰু ওচৰতে সেয়া চাওক সেইটো পাৰ্টি বেলেগৰ হয় আৰু তেখেতসকলো আহিছে যোৰহাটৰ পৰা এয়া সকলোবিলাক মানে ব্যস্ত হৈ গৈছে আৰু সঁচাকৈ ভাল লাগে এনেদৰে যদি মানে এদিনেই হোৱাতকৈ যদি সদায় হ'লহেঁতেন সদায়ে ভাল লাগিলেহেঁতেন চবৰে কাৰণে আমাৰ কিন্তু আজি বিৰাট ভাল লাগিছে কাৰণ আমি বহুত বছৰ মানে আহিব পৰা নাছিলোঁ এনেকৈ আৰু এতিয়া ৰন্ধা বঢ়াত লাগি যাওঁ পটাপট আৰু এতিয়া মই মাংস বনাই আছোঁ ছাগলী মাংস বনাই আছোঁ আৰু খাবলৈ কেনেকুৱা হয় নাজানো আৰু মই একদম আগভাগ লৈ বনাম বুলি কৈছোঁ সকলোকে এতিয়া বনাই যাওঁ এফালৰ পৰা আৰু তাত সৰুখিনিক ফুৰিবলৈ বুলি পঠাই দিছোঁ কাৰণ তাহাঁতি ইয়াত সোমাই থাকিলে ডিষ্টাৰ্ব হ'ব কাৰণ বৰ হ'ব ন তাহাঁতি ইয়াত সোমাই থাকিলে আমনি পাব যিহেতু সেইকাৰণে ডাঙৰ দাদাই গোটেইকেইটাকে লৈ গৈছে অকণমান বটিং চটিং কৰাবগৈ তাতক আৰু আমি সেয়া মানে অলপ থাকি পেলাই মই বনাইছোঁ বৈ কাটিছে আৰু জেঠাইকো আছে পেহীয়েক আছে সকলোবিলাক আছে তাৰমানে আৰু খুব ভালদৰে আমি হেৰি কৰিছোঁ গোটেই পৰিৱেশটো চব কি সুন্দৰ মানে একদম মানে বহুতেই ভাল লাগিছে পটাপট বনাই মেলি আজৰি হৈ লওঁ বৌয়ে কৈছে বনাই মেলি আজৰি হৈ খাই বৈ পেলাই অলপ ফুৰিব লাগিব আৰু যিহেতু আহিছোঁ যেতিয়া ফুৰাটো মেইন ন গোটেইখিনি চাবই লাগিব কিনো আছে সেইকাৰণে পটাপট কামখিনি কৰি লৈছে সেয়া চাওক একদম তেওঁ মানে ৰোৱাই নাই অহাৰ পৰা পূৰা কামত লাগি গৈছে আৰু সেইকাৰণে বনাই মেলি মানে আমি ফুৰাৰ ধান্দা গোটেইকেইটাৰ ফুৰিম আৰু ফটো তুলিম আৰু ভিডিঅ'ত আপলোড কৰি থাকিম আৰু মানে বহুত বছৰেই হ'ল কৰোণা হোৱাৰ পৰা আমি একেলগে পৰিয়ালৰ মানুহখিনি ক'তো যাবই পৰা নাই আজি কেইবাবছৰ মূৰত ওলাই আহিছোঁ আৰু সঁচাকৈ ভাল লাগিছে ওলাই আহি পেলাই আৰু সেইফালে চব মানুহখিনি কাম কৰি আছে আমিও কৰি আছোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছে কাৰণ সদায় ব্যস্ত হৈ থাকিব লাগে কিন্তু আজি সকলো একেলগে পৰিয়ালৰ মানুহখিনি ওলাই আহিছোঁ চাওক দেখিছেনে সকলোৱে ব্যস্ত মানে অকণমানি ল'ৰা ছোৱালীকেইটাক দেখিছে ইমান ফূৰ্তি কৰিছে তাহাঁতি ভাল লাগে দিয়কচোন তাহাঁতৰ ফূৰ্তিটোৱে বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে আৰু এয়া মই বনাই আছোঁ আৰু
এয়া আপোনালোকক দেখাইছোঁ চব সকলোৱে খাই আছে মিলিজুলি আৰু এয়া মোৰ হাতত আছে টেঙা দুটা লৈ লৈছোঁ টেঙা খাম বুলি কৈছে কোনোবাই মাংসৰ লগত আৰু সেইফালে চবতে মই আপোনালোকক গোটেই পৰিৱেশটো দেখাই দিছোঁ আৰু চবেই এতিয়া ৰন্ধা বঢ়া কৰি খোৱাত ব্যস্ত হৈ পৰিছে সকলোৱে আৰু আমিও সেইকাৰণে আমাৰো সেইফালে খানা খাই আছে আৰু বহুত ভাল লাগিছে মানে কৈছোঁ আহি পেলাই ইয়ালৈ সেয়া খাই মানুহ গ'লগৈ মানুহ গ'লেই খাই পেলাই মানে তেখেতলোকৰ সোনকালে আহিছে যিহেতু আৰু যাৰ অলপ দেৰিকৈ অহাৰ কাৰণে আমাৰ অলপ দেৰি হ'ল আৰু এতিয়া চবেই খাই আছোঁ আৰু সুন্দৰকৈ আমাৰ ভাগিনজনীয়ে লগাই দিছে জুবিনৰ গান আৰু জুবিনৰ গান শুনি আমাৰ এয়া নাচি আছে দেখিছেনে মোৰ মানুহজনে নাচা বুলি কৈছোঁ পূৰা নাচি আছে আৰু জুবিনৰ গান শুনি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনি ভাল লাগে সেয়েহে গান এটা লগাই লৈছোঁ ভালো লাগে দিয়কচোন তেওঁৰ গান শুনি আৰু সেই গানৰ লহে লহে আমি কাম কৰি আছোঁ এতিয়া আঁতৰত দেখিছেনে আমাৰ ওচৰতে এটা পাৰ্টিয়ে পূৰা ভাত পানী খাই লৈ আৰু এতিয়া নাচিছে ধুমধাম নাচিছে আৰু আমাৰ ল'ৰা ছোৱালীকেইটাই খুব চাইছে এইবোৰ তাহাঁতি কোনোদিন দেখা নাই যিহেতু সেইকাৰণে খুব চাইছে আৰু খাই বৈ আজৰি হৈ এতিয়া অলপ গোটেইখন ফুৰিবলৈ বুলি গোটেইখন ওলাই আহিছোঁ আজৰি ল'লোঁ যিহেতু আৰু ল'ৰা ছোৱালী বুকিং কৰিলে মানে তাহাঁতৰ ফূৰ্তিখিনি সকলোখিনি পালে সৰু ল'ৰা ছোৱালীখিনি ইয়ালৈ আহিবলৈ পায় বহুতেই ভাল পাব মানে আপোনালোক যদি কোনোবা নাই অহা তেন্তে নিশ্চয় আহক এবাৰ বহুত ধুনীয়া পৰিৱেশটো আৰু খুব এনজয় কৰিব পাৰিব ল'ৰা ছোৱালীয়ে খেলিবলৈ পাব বহুতেই ভাল লগা এইটো কি খেল বুলি কয় হয় আৰু মৰণিতে আছে কছাৰী মৰম আৰু কৰিবলৈ হ'লে ভেপেক সুন্দৰকৈ আমি আমাৰ ভয় লাগিলে সেইকাৰণে আমি ওপৰত নুঠিলোঁ টিকটোও পাৰিলোঁ গোটেই কৰিলোঁ উঠিছোঁ পাৰিলোঁ ইয়াত গৈ আছোঁ আমি ইয়াত থাকে এইখন লৈ আছিলে এখন এইফালে কি নামিবা এইফালে নাযোৱা নি যাব পৰি গৈছিলে মোবাইলে একদম হেলাউন হৈ গৈছিলে লাগি গ'ল ইমান ধুনীয়া এটা পৰিৱেশ চা নামি নামি এই দাদা মোক অকণমান তুলি দিয়াচোন তেতিয়া মই দেখাই দিম হাই ভয়তে তুলিছে চালে এইফালে জোলনা চোলনা চব আছে বেটাহঁতে খেলিলে নি এইবোৰ আপোনালোক যদি কেতিয়াবা আহিব বিচাৰে আহিব পাৰিব বহুত ধুনীয়া যাবা ভাত খাই আছে ৰাইজে মই ভাত খাই আছো মানে ব'লা বেটি অঁ এজনী বেটি বুলি মই চিঞৰিছোঁ পাই আমাৰ বেটি বুলি বৰ চিঞৰিছোঁ ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু আজি 1 জানুৱাৰী বুলি নহয় এনি ছানডে'টো ইয়াত বহুত মানুহ হয় যিহেতু খেলা ধূলা কৰিবলৈ বহুতো ঠাই আছে আৰু এয়া চাওকচোন সুন্দৰকৈ সকলো বাচ্চাই মানে খেলা ধূলা কৰিব পৰাকৈ জেগা আছে
আৰু সেয়েহে আপোনালোকক দেখাইছোঁ আৰু আমাৰ ইমান ওচৰতে এটা ধুনীয়া সুন্দৰ পৰিৱেশ আছে সেয়া চাওক ন ব'টিং কৰি আছে বহুত ফূৰ্তি কৰিব পাৰিব মানে সৰু সৰু ল'ৰা ছোৱালী কি কৈ আছে আমি দেৰিকে আহিম আৰামত দিওঁ আকৌ পইচা দিওঁ দিছোঁ সেইটো আৰামছে এই ফটো কিমান কেইটা হৈছে আধা ঘণ্টা ইয়াত থাকিম কিবা ভাল লাগিছে জোৰ লগাকে মাৰি দিলোঁ বোলে হ'ব ৰাখিবা অকণমান ৰম দিয়া প্লিজ ফাইনেলি আজি নিউ ইয়াৰ্ছটো এদিন পাৰ কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চাহ কি কি চুকাফা নে কি আছিলে চুপা ইমানেই আজি মানে পাৰ্টি কৰিলোঁ চুকাফা ওলাইছেগৈ চুকাফা গুচি চুকাফা অঁ দাদা ইয়াত থাকিলি বাই বাই আকৌ এই এইবোৰ জেগালৈ কোৱা নাই নহয় বাছত আহিবলৈ আমি যে হাতীহাল গৈছিলোঁ তেতিয়া চবেই বাছ লৈ পেলাই আহিছিলে অঁ তেনেকৈও যোৱা মজাটো বেলেগ এটা বজাৰ মানুহতো মানুহ আহিছেও খাবলৈ এতিয়াও আহিছে বনাই যোৱা নাই বোলে ৰুটি অলপ খৰকৈ বনাব লাগিব এটাই ঐ ঐ কফি খাবা নে কফি আছিলে এইটোত নালাগে আগত খাব আছে নি বেলেগত খাবা চাহ খাম বুলি কৈছে মীনাবহঁতে গাড়ী চোৱা না তাকে বহুত মানুহ আহিছে মানে চা ইয়াতো খাব পাৰি তাৰমানে বুজা নাই গাড়ী চোৱা না সিফালে সেইডোখৰলৈকে গাড়ী আৰু সেইফালে কিমান দূৰলৈকে আছে সেইখনলৈকে আছে গাড়ী ইমান দূৰ পৰা বস্তু কঢ়িয়াই কঢ়িয়াই নিয়াটো ধেমালি কথা নহয় আকৌ এইফালে তাৰমানে সেইবোৰ মানে জেগা নাপালে এইবোৰতে খাই দিলে আৰু খাই বৈ পেলাই এই মানে হেৰি কৰিবলৈ গৈছে আৰু ইমানেই মানুহ আজি আপোনাৰ পুৰা ইনকম আজি হাজাৰ চব একেলগে নি পানী কেনেকুৱা আহিছে অঁ ভাল দেই চবকে লগ পাই গলো পানী লৈ গৈছে নি পানী আনি বুলি ইয়াতে খালে পথাৰতে খাই দিলে ভাল লাগে গ্লাছখন হেৰি হৈ আছে নহয় নহয় এই চাইড গ্লাছখন হেৰি হৈ থাকিলে আকৌ ইফালে পঠিয়াই দিয়ক পুলিচে লাগিলে সেইটোকে ধৰক আহিলা মজা
টাটা বাই বাই আজিলৈ পুনৰ হেপ্পী নিউ ইয়েৰ বছৰটো যেন আপোনালোকৰ সকলোৰে ভাল হয় দেই টাটা বাই বাই আজিলৈ আহোঁ পুনৰ অন্য এটা ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই জয় অসম